হাই গাইজ, নমস্কাৰ। আজি আমাৰ ঘৰৰে মনসা পূজা আছে, সেয়েহে ভিডিঅ'টো অকণমান কৰিম বুলি ভাবিলোঁ। এয়া আপোনালোকে চাই থাককচোন। এয়া আমি এতিয়া আমি পানী তুলিবলৈ আহিছোঁ। আমাৰ ওচৰতে কালদিয়া নৈখন আছে, সেয়েহে আমি কালদিয়া নৈৰ ওচৰলৈকে আহিলোঁ গোটেইখিনি মানুহে। আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাই যাই আছোঁ, চাই থাকিব। আৰু এয়া হৈছে আমাৰ ৰাজহুৱা মন্দিৰ। ইয়াতে সেৱা লোৱা হ'ব। ইয়াতে সেৱা লৈ আৰু আমি আগবাঢ়িম শিৱ মন্দিৰলৈ। এয়া মন্দিৰৰ সেৱা ল'লে গোটেইকেইজনে। আৰু এইটো হৈছে আমাৰ শিৱ মন্দিৰ। আৰু ইয়াতো সেৱা লোৱা হ'ল। ইয়াৰ পিছত আমি যাম কালদিয়া নৈলৈ। আৰু ইয়াতে সেৱা কৰি এয়া আমি কালদিয়া নৈলৈ যাই আছোঁ। এইডাল হৈছে বটগাছ। আৰু আহি আমি এতিয়া নদীৰ পাৰ পালোঁ। আৰু এইফালে দেখিছেনে নদীৰ পানী কেনেকৈ বাঢ়িছে আৰু নদীত পানী ভৰ্তি হৈছে। আৰু এয়া আমি নদীৰ ঘাট আহি পালোঁ। গতিকে সৰু ল'ৰা ছোৱালীখিনি যিহেতু পানীত নামিব নোৱাৰে, ডাঙৰ কেইজন যায় সিহঁতক পানীখিনি তুলি দি আছে। আৰু এইফালে হৈছে আমাৰ শিৱৰ আৰু এয়া আমাৰ নদীৰ পৰা পানীখিনি তুলি লোৱা হ'ল। এতিয়া আমি ঘৰলৈ যাই আছোঁ। এয়া মা মনসাৰ চাৰিওফালে তিনিপাক ঘূৰিব লাগে, সিহঁতে ঘূৰি আছে। আৰু ভিডিঅ'টো এইখিনিয়ে। যিখিনি ভিডিঅ' কৰি ৰাখিব পাৰিছোঁ সেইখিনি আপোনালোকৰ আগত দেখুৱালোঁ। বাই বাই।